তই এনেকৈ থাকিলে কেনেকৈ হ'ব কচোন। দিন গঢ়াগতি বেয়া আছিল, কিবা এটা হ'ল। এনেকৈ ভাত পানী নাখাই থাকিলে কি হ'ব। তই মন মাৰি থকাৰ কাৰণে বৰমা হ'ব চিন্তাত পৰিছে। দুদিন পিছত ফেক্টৰী খুলিব নহয়। এনেকৈ যদি ভাত পানী নাখাওঁ গাত বল কৰিব পাবি। কাম কৰিব লাগিব নহয়। দেচোন ভাতকেইটা খা। খা। এই অসীম ক'ত যা? এই অসীম কি মাতটো নেদে দেখোন এই পগলাই হ'ল নেকি? Opa! কুলানি পিঠা অসীম বোলে হেৰি ভূটা দিছিল সি বোলে শ্মশানৰ মাজেদি মোনাত পাৰ মাংস লৈ গৈছিল তাৰপৰা টিফিন নোহোৱা হ'ল। ময়ো কোৱা শুনিছোঁ তাতে অকলে অকলে বাটে বাটে কথা কৈ ফুৰে পগলাই হ'ল নেকি বুলি পগলাই হ'ল এতিয়া মোক কিয় অশান্তি দি আছা? এনেকে থাকিলে মই পগলা হৈ যাম। সংসাৰৰ মায়াজা ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো ইমান সহজ নহয় আপা। পা সেইদিনা তোৰ টিফিনৰ পাৰ মাংসখিনি ময়ে খাইছিলোঁ, বঢ়িয়া হৈছিলে। আৰু এসাঁজ খাবা বৰ মন থাকিলা খুৱাবিনে? এইবাৰ আনিলি অলপ বেছিকৈ আনিবি। মোৰ লগত আৰু এটা ভূত আছে। আৰু এটা ভূত? অঁ, সি বৰ নিষ্ঠুৰ, বিৰাট ভয়ানক সি। তাক যদি লগ পাবা বিচাৰিছা তেতিয়াহ'লে টিফিনত অলপ বেছিকৈ পাৰ মাংস বনাই সেই মোক লগ পোৱা ঠাইখিনিলৈকে আহিবি। হে ভদ্ৰ খুৰা! ভদ্ৰ খুৰা! ভদ্ৰ খুৰা! পাপা খাওঁ টিফিনটো লওঁ। বৰ ধুনীয়াকৈ মাংসই ভাতে বনাই দিছোঁ। খুব যা কি কৰিব খুজিছা মই হ'লে একো ক'ব পৰা নাই দেই।
তোক আৰু এটা ভূতৰ লগত চিনাকি কৰি দিম বুলি কৈছিলোঁ নহয়। মোৰ পিছে পিছে ভয় কৰিব নালাগে। অ'পা ভাত ই আকৌ ক'ত গেলি এইখিনি পৰত
এই ভোকটো ভূতৰ দৰে ভয়ানক, নিষ্ঠুৰ।